বলক ৰাইজ আজি চিঙৰা বনাও চাহৰ লগত খাবলৈ। কেইদিনমান আগত মই যোৰহাট গৈছিলোঁ আৰু যেতিয়া ঘৰলৈ উভতি আহিছিলোঁ ট্ৰেইনত আহিছিলোঁ আৰু ট্ৰেইনত আহি থাকোঁতে দেখিছিলোঁ যে কিছুমান বেপাৰীয়ে সৰু সৰু চিঙৰা বিক্ৰী কৰি আছিলে আৰু মই ট্ৰেইনত থাকোঁতে ভাবিছিলোঁ যে ঘৰত যাই এয়াতো ট্ৰাই কৰিব লাগিবই নহয় জানো। ইউটিউবত জইন হোৱা দিনৰ পৰাই কিবা এটা নহয় কিবা এটা নতুনকৈ বনাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকৰ এটা কথাই মোৰ বহুত বেছি ভাল লাগে যে কিবা এটা বেয়া হ'লে বা কিবা এটা বস্তু কমি গ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত আহি মোক বুজাই দিয়ে, তাৰ বাবে বহুত 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 ধন্যবাদ আৰু আশা কৰোঁ আগলৈ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব। মই আগলৈ এনেকৈ ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে এতিয়া যেনেকৈ মোক মৰম আৰু ভালপোৱা দি আছে আগলৈ তেনেকৈ দিয়ে থাকিব। আৰু মই এতিয়া চিঙৰা বনাবৰ কাৰণে ভাজিখিনি বনাই লৈছোঁ দেই। তাত দিছোঁ মই মটৰ আৰু আলুখিনিত মই মছলাখিনি আগে দি লৈছোঁ, তাৰ পাছতে মই এইখিনিত তেলত দি দিছোঁ আৰু চিঙৰা বনাবৰ কাৰণে ময়দাখিনি যিখিনি মাৰি লৈছিলোঁ তাত এনেকৈ বেলি লৈ চিঙৰা শ্বেপটো দি দিছোঁ। ময়ো ইমান ভালকৈ নাজানো বনাবলৈ, যিখিনি ইউটিউবত দেখিছোঁ বা ঘৰৰ মানুহে যেনেকৈ কৈছে মই তেনেকৈয়ে বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি কিবা ভুল হৈছে আপোনালোকে প্লিজ কমেণ্ট বক্সত আপোনালোকে মোক জনাই দিব। আৰু যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে বা মোৰ ভিডিঅ' চাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।